অসমীয়া মনোৰঞ্জন জগতত বৰ্তমান দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এগৰাকী উদীয়মান আৰু প্ৰতিভাশালী অভিনেত্ৰী হৈছে শিল্পী শিখা বৰা। ১৯৯৭ চনত যোৰহাটত জন্মগ্ৰহণ কৰা শিল্পী শিখাই নিজৰ শৈশৱ আৰু শিক্ষা জীৱন যোৰহাটৰ শৈক্ষিক পৰিৱেশতেই অতিবাহিত কৰিছিল আৰু তাতেই তেওঁ নিজৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। অৱশ্যে শৈক্ষিক যাত্ৰাৰ সমান্তৰালকৈ অভিনয়ৰ প্ৰতি থকা তেওঁৰ গভীৰ আগ্ৰহ আৰু প্ৰতিভাই তেওঁক এক নতুন লক্ষ্যৰ দিশে ধাবিত কৰিছিল। নিজৰ সপোনক বাস্তৱায়িত কৰাৰ উদ্দেশ্যে তেওঁ যোৰহাটৰ পৰা গুৱাহাটীলৈ আহি অভিনয় জগতত প্ৰৱেশ কৰে আৰু অতি কম সময়ৰ ভিতৰতে দৰ্শকৰ মাজত নিজৰ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হয়। তেওঁ বিশেষকৈ অসমীয়া টেলিভিছনৰ অতি জনপ্ৰিয় ধাৰাবাহিক ৰদ লৈ আহানাৰ জৰিয়তে দৰ্শকৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেখেতৰ অভিনয়ৰ সাৱলীলতা আৰু প্ৰতিটো চৰিত্ৰৰ প্ৰতি থকা দায়বদ্ধতাই দৰ্শকক মুগ্ধ কৰি আহিছে। বৰ্তমান গুৱাহাটীত নিগাজিকৈ থাকি নিজৰ অভিনয় কেৰিয়াৰক অধিক উচ্চতালৈ লৈ যোৱাৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰি আছে। এতিয়া বলকচোন শিল্পী শিখাৰ ছ'চিয়েল মিডিয়াৰ ভিডিঅ' কেইটামান চাওঁ। নমস্কাৰ, মই শিল্পী শিখা বৰা। মই আজি উপস্থিত আছো তিনিচুকীয়া কাকপথাৰত। আমাৰ থিয়েটাৰ ইয়াতে চলি আছে আৰু মই যে সাজযোৰ পিন্ধিছো দেখিছেই। আচলতে মোৰ অসমীয়া জনজাতীয় সাজৰ প্ৰতি এনেও এটা বিশেষ দুৰ্বলতা আছে আৰু আজি মই সাজটো পিন্ধিছো মৰাণ জনগোষ্ঠীৰ হয়। এই সাজযোৰ যে পিন্ধে মই আজি গম পাইছো যে এই সাজযোৰ কোলাবৰী নাচোতে পিন্ধে, যদি মোৰ ভুল হোৱা নাই। আৰু আপোনালোকে এই ড্ৰেছটো কি নামকৈ ক'বচোন। মই জনামতে এইখনক কলীয়া ৰিহা, এইখনক কঁকাল মৰা আৰু এইখনক বুকুত মৰা বুলি কয় নেকি, যদি ভুল হোৱা নাই। গতিকে আপোনালোকে মোক কেনেকুৱা লাগিছে ক'ব। ধন্যবাদ। ব্লগ বনাম বুজিছে। আপুনি আমাৰ গৰুজনী গাখীৰ খীৰাব, মই ভিডিঅ' বনাম। তাৰপিছত আমাৰ হাঁহটো যদি কণী পায় সেইটোও ভিডিঅ' বনাম। মই একেবাৰে হাত দৈ বোৱাৰীজনী হৈ আপোনাক ভাতকেইটা বাঢ়ি দিম, আমি সেইটোও ভিডিঅ' বনাম। আৰু মাছ মাৰিলেও ভিডিঅ' বনাম। ঢেৰ পইচা আহিব বুজিছে, ঢেৰ আহিব। দিয়ক না। আইফোন এটাৰ দাম কিমান তই জান? তোৰ বাপাৰ যৌতুকত ১,০০০ টকা দি থৈছিলে যে। দৰকাৰ নাই। কি হ'ল? নোৱাৰ দিবলৈ? নোৱাৰ হা? তই যদি মোক আইফোন এটা নিদিয় নহয়, কৈ দিছো কিন্তু ২ দিনৰ ভিতৰত মোক আইফোন লাগিব, নহ'লে মই ঘৰলৈ গুচি যাম। চাম তোক কোনে ভাত বনাই খুৱাই। আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। শেষলৈ চোৱাৰ বাবে ধন্যবাদ সকলোকে।